আৰু ইয়াৰ লগে লগে উন্নয়নৰ যিখিনি পাবলগীয়া যেহেতু এতিয়া আমি ইয়াত থাকি পেলাই BPF হৈ ৰাইজসকলে মানে ৰুলিঙৰ যিখিনি উন্নয়ন এইখিনি পাই আছে তাৰ কাৰণে সকলোখিনি আমি মেণ্টেলি প্ৰিপেয়াৰ্ড ইয়াৰ কোনোবা আমি NDA হৈছে কিবা হৈছে কৈ পেলাই আমাৰ মানুহক কোনো উল্টা পাল্টা কৰিব নোৱাৰে জিয়ারুল হক বিল্লাল হোসেন পানিখেতি আইনুল হক পানিখেতি জিয়ারুল হক আমিনপাড়া ইউপিপিএল আছে আগন্তুক আজিতো আমি আমিনপাড়াত এতিয়া আমাৰ একেবাৰে BCDCৰ যিখিনি এলেকা মাজবাট সমষ্টিত পৰে ইয়াত আমি ইতিমধ্যে আমাৰ কৰ্মী সভা শেষ কৰি পেলাই নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰিলোঁ ইয়াতো আহি ইমানেই ভাল লাগিল আমাৰ কৰ্মকৰ্তা আমাৰ ছাপোৰ্টাৰ ইমানে উৎসাহ উদ্দীপনা মানে এইবাৰ তেখেতসকলে কেতিয়া 9 তাৰিখ আহে এইটোৱে ৰখি আছে আৰু ইয়াৰ পৰা আমি মইতো কৈছোঁ 90% ভোট দিয়ক তেখেতসকলে 90তকৈ অধিক পাম বুলি কৈ আছে খুব ভাল হ'ব আমাৰ খুব ভাল হ'ব মন্ত্ৰী হ'ম আৰু মন্ত্ৰী হোৱাৰ কাৰণে আমাৰ ৱৰ্কাৰ্ছসকলেও আমাৰ যিখিনি কৰ্তব্য এইটো কৰিব বিচাৰিছে আমি খুজি ল'ব বিচৰা নাই তেখেতসকলে মেক্সিমাম ভোট দি পেলাই বুজাব বিচাৰিছে যে সঁচাকৈ মাজবাটবাসী ৰাইজে মোক পাই পেলাই কিমান সুখী সংখ্যালঘু সমাজৰ বাবে স্পেচিয়েলি ক'বলৈ গ'লে এইবাৰ মই ছাত্ৰ সংগঠনৰ অফিচবিলাক বনোৱাৰ কাৰণে হাত দিছোঁ আৰু তাৰপিছত ধৰ্মীয় অনুষ্ঠান হিচাপে মাৰ্কাজ ভৱন তেনেকুৱা ঈদগাহ ফিল্ড তেনেকুৱা বনাবলগীয়া আছে আৰু মানুহ হিচাপে আমাৰ শিক্ষা অনুষ্ঠান লাগে আৰু ৰাস্তা পদূলি লাগে এই ক্ষেত্ৰতো যথেষ্ট কাম কৰিছোঁ তো আমাৰ কাম কাজত আপুনি চাব আমি সকলো শ্ৰেণীৰ মানুহ সকলো জনগোষ্ঠীৰ সকলো ধৰ্মৰ মানুহ আমি সমানভাৱে আগুৱাই লৈ যোৱাৰ প্ৰয়াসটো আমি কৰি আছোঁ এইটো এতিয়া কোৱা কথা নহয় এইটো আমাৰ ইয়াত যিমান ৰাইজসকল আছে আমাৰ ছাপোৰ্টাৰ আছে আমি যে NDAৰ লগত আছোঁ তেখেতসকল নকোৱাৰ আগতে চবেই জানে আমি NDAত আছোঁ কিয় আছোঁ উন্নয়নৰ স্বাৰ্থ উন্নয়ন হ'ব লাগিব ইয়াৰ ৰাইজে কি কয় ইয়াৰ ৰাইজে আমাৰ কি কয় সুৰক্ষা বিচাৰে সুৰক্ষা দিয়াত আমাৰ হাগ্ৰা মহলে যথেষ্ট তেখেতেই যথেষ্ট ইয়াৰ আমাৰ প্ৰাপ্য অধিকাৰ হাগ্ৰা মহলে ডাঙৰীয়াৰ প্ৰতি আমাৰ ৰাইজৰ বিশ্বাস আছে তো আমাৰ যেহেতু হাগ্ৰা মহলে ডাঙৰীয়া তেখেত আছে আমাৰ কোনো সুৰক্ষাৰ ক্ষেত্ৰত প্ৰব্লেম নাহে মানে কি কয় প্ৰাপ্য অধিকাৰ পোৱাৰ ক্ষেত্ৰত কোনো প্ৰব্লেম নাহে আমি তেখেতৰ আণ্ডাৰত থাকি তেখেতে যিয়ে নকৰক কিয় কাৰ লগত এই হেৰি নকৰক কিয় আমি তেখেতৰ আণ্ডাৰত থাকি আমাৰ এই অঞ্চলত আমাৰ কি কয় সুৰক্ষা আৰু ইয়াত মানে যিখিনি প্ৰাপ্য অধিকাৰ এইটো হ'ব লাগে আৰু ইয়াৰ লগে লগে উন্নয়নৰ যিখিনি পাবলগীয়া যেহেতু এতিয়া আমি ইয়াত থাকি পেলাই BPF হৈ ৰাইজসকলে মানে ৰুলিঙৰ যিখিনি উন্নয়ন এইখিনি পাই আছে তাৰ কাৰণে সকলোখিনি আমি মেণ্টেলি প্ৰিপেয়াৰ্ড ইয়াৰ কোনোবা আমি NDA হৈছে কিবা হৈছে কৈ পেলাই আমাৰ মানুহক কোনো উল্টা পাল্টা কৰিব নোৱাৰে ইয়াৰ পৰাই আন্দাজ কৰিব পাৰে আপুনি কি হ'ব পাৰে 9 তাৰিখত ইয়াৰ ৰাইজে এইবাৰ বুলি নহয় তাৰ আগতো এনেকুৱাই ভোট দিছে যোৱাবাৰ 2021 চনত 90তকৈ অধিক ভোট দিছে লাষ্ট BTCত আমাৰ প্ৰেছ মছাৰী ডাঙৰীয়াক বহুত ভোট দিছে এইবাৰতো আৰু বেছি ভাল হ'ব আমাৰ বহুত বেছি ভোট দিব তাৰ কাৰণে মই 90 কৈছোঁ 90তকৈ অধিক ভোট দিম বুলি সকলোৱে কৈছে